গাইজ আজি মই গাজৰৰ কেক খাবলৈ এখন দামী ৰেষ্টুৰেণ্টত গুচি গলো আজি সন্ধিয়া অফিচৰ পৰা ওলাই পেলাই মই মোৰ কলিগছ কেইটাৰ লগত এই গ্লেন্স বেক হাউচ বুলি কেফেখনত গুচি আহিলো ইহঁতে ক'লে কি ইয়াত ইউনিক টাইপৰ কিছুমান বস্তু পায় সেইকাৰণে ময়ো ভাবিলো বলা অলপমান এক্সপ্ল'ৰ কৰি আহোঁ যাতে আপোনালোককো অলপমান দেখাব পাৰো এইখন বেচিকেলি এখন বেক হাউচ কেফে হয় ইয়াত বেছিভাগ প্ৰিমিয়াম বেকাৰী প্ৰডাক্টছবোৰ পোৱা যায় সেইকাৰণে চাই পেলাই ভাবিলো কি খোৱা যায়নো আজি দিয়ক পিছে ভবা হ'ল বাৰু ষ্টাৰ্টিঙত অৰ্ডাৰ দিলো দুটা কোল্ড কফি আৰু এটা কেপেচিনো কফি খাই আমাৰ মেইন অৰ্ডাৰটো আহি গ'ল যোনটো খাবলৈ আমি ইয়াত আহিছিলো দেখিছেনে কেনেকুৱা কেকটো এইটো কিবা কেৰেট কেক নে কিবা বুলি কয় ওপৰৰ যোনটো গাজৰ সেইটো আছলি নহয় বাৰু কিন্তু টেষ্টটো অলপমান তেনেকুৱা নিচিনাই লাগে এতিয়া কফি খাওঁতে আমাৰ মেইন কোৰ্সো আহি গ'ল এটা আছিলে কিবা গ্ৰীণ চচ পাস্তা আৰু এটা আছিলে হোৱাইট চচ পাস্তা এতিয়া বেছি ৰখি চিষ্টেম নাই এতিয়া বাছ মুখত সোমাই যাব লাগে আৰু পাস্তাটো খাই বেয়া নালাগিল বাৰু ভালেই আছিলে কিন্তু যেনেকে লাইফত অলপ মছলা নহলে ভাল নালাগে তেনেকে খানাটো মোৰ মছলা নহলে ভাল নালাগে আৰু এই ব্ৰেড পিচটো যে পাস্তাৰ লগত কিয় দিয়ে মই বুজি নাপালো আজিলৈকে এতিয়া আহি গ'ল আমাৰ বিল আৰু বিলো দেখিছে নহয় কি কিতাপৰ নিচিনাকে আহিছে খুলি দিলে ওপেন হৈ যায় দিয়ক পিছে মই এতিয়া ৰুমলৈ যাওঁ কাৰণ বিল বহুত হৈ গৈছে এইখান খাই এতিয়া এসপ্তাহৰ কাৰণে বাহিৰত খোৱা বন্ধ পিছে লগ পাম নেক্সট ভিডিঅ'ত তেতিয়ালৈকে বাই বাই